বন্ধুসকল নমস্কাৰ। আজি 18 অক্টোবৰ 2025। এতিয়া সময় হৈছে 2:20। আমি আজি এটা ৰোড ট্ৰিপ নগাঁৱৰ পৰা কৰিম। ৰোড কাম ফুড ট্ৰিপ একচুৱেলি। আমি আপোনালোকক লৈ যাম নগাঁও আৰু গোলাঘাট জিলাৰ সীমাত থকা নগাঁৱৰ পৰা প্ৰায় 90 কিলোমিটাৰ দূৰত্বত অৱস্থিত কাজিৰঙাৰ বাগৰি অঞ্চলত থকা আমি বালেশ্বৰ ধাবালৈকে গৈ আছো। ইয়াৰ পৰা যাওঁতে প্ৰায় 2 ঘণ্টা বা ধৰি লওক মোটামুটি 2-2.5 ঘণ্টাৰ ভিতৰত আমি তালৈকে গৈ পাম। তাত ৰুটি মাংস খোৱাৰ প্লেন আছে আজি। বহুতে কয় বালেশ্বৰ ধাবাৰ সোৱাদটো বোলে খুব ধুনীয়া হয়, তাত ৰুটি আৰু মাংসৰ সোৱাদ। আমি একচুৱেলি আজি গৈ আছো গোলাঘাট, যিহেতু ৰাস্তাতে পৰে বালেশ্বৰ ধাবা। আমি তাত সোমাম, তাৰ খাদ্যটো আমি টেষ্ট কৰি চাম আৰু আপোনালোকক জনাম যে কেনেকুৱা ধৰণৰ খাদ্য। মই একদম ট্ৰু ৰিভিউ দিম আপোনালোকক যে বালেশ্বৰ ধাবাৰ খাদ্যটো একচুৱেলি কেনেকুৱা। গতিকে আপোনালোকে বলক মোৰ লগত। লেট আছ ষ্টাৰ্ট। সময় 2:45 হৈছে আৰু এই আমি নগাঁও কলেজৰ ওচৰৰ ক্লক টাৱাৰ চাৰিআলি পাৰ হৈছোঁ। তুলনামূলকভাৱে আজি যেহেতু কাতি বিহুৰ বন্ধ, নগাঁৱত এইটো মেইন ৰোড, আছাম ট্ৰাংক ৰোড, ইয়াতে গাড়ীৰ মটৰ ইয়াৰ ভিৰ যথেষ্টখিনি কম দেখা পাই আছোঁ। নগাঁও চহৰৰ এয়া পানীগাঁও পাৰ হৈ ডিমৰুগুৰিত আমি পাম। এয়া আমি আহি পালোঁ উৰিয়াগাঁও বাইপাছ। এইটো এটা ৰাউণ্ড চাৰ্কেল হয়। এতিয়া ইয়াৰ পৰা আমি চিধা গুচি যাম। এয়া লিখা আছে টুৱাৰ্ডছ কাজিৰঙা। এইটো হৈছে পুৰণি 37 নম্বৰ নেশ্যনেল হাইৱে। বৰ্তমান এইটোৰ নাম্বাৰ হৈছে 127 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ। এই ঘাইপথটো নগাঁৱৰ পৰা আৰম্ভ হৈছে আৰু কলিয়াবৰ পৰ্যন্ত গৈছে। কলিয়াবৰ পৰ্যন্ত এই ৰাস্তাটো 4 লেন। এতিয়া আমি পুৰণি গুদাম পাৰ হৈ গৈ আছো। নগাঁও জিলাৰ প্ৰথম ৰাজধানী আছিলে এই পুৰণি গুদাম। আমি ইয়াত পাৰ হৈ আছো চামগুৰি। নগাঁৱৰ পৰা প্ৰায় 20 কিলোমিটাৰ পূব পিনে আমি আহি আছো। এইখন হৈছে আমনি ফেমাছ ইয়াৰ ৰোড ছাইড হোটেলবোৰৰ কাৰণে। এতিয়া আপোনালোকে দেখিছে সন্মুখত হোটেল নিউ ৰাজকমল, আমাৰ বাওঁফালে সোঁফালে ৰাজৱাৰা। আমনি পাৰ হোৱাৰ লগে লগে ৰাস্তাৰ সোঁপিনে ৰাইট ছাইড এয়া হৈছে মিছা সৈন্য বাহিনীৰ কেম্প, মিছা আৰ্মি কেম্প। বহুত ডাঙৰ আৰ্মি কেম্প হয়। বন্ধুসকল, এতিয়া আমি কলিয়াবৰ তিনিআলি আহি পাইছোহি। এইখন ফ্লাইঅভাৰৰ কাম ফুল চুইঙত চলি আছে। ইয়াৰ পৰা আমি লেফ্ট ছাইডে যদি যাওঁ প্ৰায় তেজপুৰ বিশ্বনাথ চাৰিআলি এইটো ফালে যাব পাৰোঁ। আৰু আমি যদি চিধা যাওঁ, এই চিধা যোৱা ৰাস্তাটোৱে আমাক উজনি অসম পৰ্যন্ত লৈ যাব। এতিয়া দেখিছে আপোনালোকে সন্মুখত আমাৰ বাওঁ পিনে তেজপুৰৰ পিনে গাড়ীবোৰ গৈ আছে। আমাৰ 4 লেন হাইৱে এই তেজপুৰৰ ফালে গুচি গ'ল। এইটো 4 লেন গুচি গ'ল আৰু আমি চিধা এই ৰাস্তাটোৰে যাম। এই চোৱা ৰাস্তা কিন্তু 4 লেন হোৱা নাই এতিয়া পৰ্যন্ত। এতিয়া আমি এয়া আহি পালোহি কলিয়াবৰ আহি পোৱাৰ লগে লগে চাওক জেগাখিনি কিমান সুন্দৰ গ্ৰীণ হৈ গ'ল। নগাঁৱৰ পৰা প্ৰায় 52 কিলোমিটাৰ আমি জাৰ্ণি কৰি আহিলোঁ। এতিয়া আমি এয়া পাইছোঁ জখলাবন্ধা। এই হাইৱেটোৰে অহা যিমান গাড়ী আছে, ইয়াতো বহু গাড়ী। হল্টিং পইণ্ট হৈছে এই জখলাবন্ধা।
ৰাস্তাৰ কাষে কাষে বহু কেইখন হোটেল ইয়াতে আছে। অকণমান আগত এই ৰেলগেটটো পাৰ হৈ গৈ আমিও একাপ চাহ, আবেলি চাহ একাপ ইয়াতে খাই লওঁ। গতিকে এতিয়া আমি আৰু জখলাবন্ধাৰ পৰা আমাৰ জাৰ্নি ষ্টাৰ্ট কৰিলোঁ। ৱেলকাম টু কাজিৰঙা নেশ্যনেল পাৰ্ক, এ ৱৰ্ল্ড হেৰিটেজ সাইট। এইখিনিতে মই নামিলোঁ। জাষ্ট এটা ভিউ পইণ্ট আছে, ভিউ পইণ্ট পোৱাৰ আগতে। আৰু আপোনালোকে দেখিছেনে নাই নাজানো, মই জুম কৰিবলৈ ট্ৰাই কৰিম। আমাৰ অসমৰ গৌৰৱ এটা গড়ে ইয়াতে ঘাঁহ খাই আছে আগত। সময় এতিয়া 5টা বাজিছে আৰু নগাঁৱৰ পৰা প্ৰায় 80 কিলোমিটাৰ আহি আমি এয়া পাইছোহি উঠৰি। এতিয়া আমি বাগৰি পাইছোঁ। এই যে গাড়ীখন আহিছে এইফালৰ পৰা গ'লে আমাৰ ইয়াৰ পৰা জীপ চাফাৰী হয়। পইণ্টটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এইফালে সোমাই গ'লে আমাৰ বাগৰি ৰেঞ্জৰ জীপ চাফাৰী ইয়াৰ পৰা হয়। আৰু সৌৱা সন্মুখত, এই সন্মুখত যিটো ঘৰ আপোনালোকে দেখিছে, ঘৰটোৰ পৰাই টিকট ল'ব লাগে। এতিয়াতো ৰাতি হৈ গ'ল, এতিয়া ইয়াত কোনো এনেকুৱা একো জীপ চাফাৰী উমঘাম নাই বাৰু। গতিকে এতিয়া আৰু অকণমান গ'লে আমি বালেশ্বৰ ধাবা পাই যাম। আমি বাগৰি পাইছোঁ আৰু আগত এখন দলং আছে, সেই দলংখন পাৰ হৈ আমি গোলাঘাট জিলাত সোমাম। এইখন দলং, ইয়াত লিখা আছে নগাঁও জিলাৰ থেংক ইউ। এইখন পাৰ হৈয়ে অকণমান আগত আমি পাম গ্ৰীণ আছিয়ানা ৰিচৰ্ট। আৰু সেইখন পাৰ হৈয়ে এখন সাধাৰণ ৰোড ছাইড ধাবা, দেখাত তেনেই সাধাৰণ, কিন্তু মানুহৰ যিমানখিনি ব্লগ চাইছোঁ খাদ্য ৰিভিউবোৰ বৰ অসাধাৰণ ৰিভিউ দিছে। চাওঁচোন, এইখন দেখিছে আপোনালোকে, এইখন ৰেষ্টুৰেণ্ট হৈছে গ্ৰীণ আছিয়ানা ৰেষ্টুৰেণ্ট। এইখনৰ পৰা অকণমান আৰু জাষ্ট 50 মিটাৰ 100 মিটাৰ আগুৱাই গ'লে এইয়া আগত যথেষ্টখিনি গাড়ী ৰখি আছে। মুখত এইখন বালেশ্বৰ হোটেল কাম ধাবা। গতিকে আমি বালেশ্বৰ ধাবা আহি পালোঁ। বালেশ্বৰ ধাবাৰ পৰিৱেশটো চাওক, এইখন হাইৱেৰ সন্মুখতে। ইয়াত 1 হাফ চিকেন আৰু 1 হাফ মাটনৰ অৰ্ডাৰ কৰিছোঁ। ইয়াৰ টেষ্ট কেনেকুৱা হয় আমি আপোনালোকক জনাই আছোঁ। এইটো দেখিছোঁ মাটন ৰুটি আৰু এইটো চিকেন। এতিয়া অকণমান ৰুটিৰ লগত আলু ভাজি লৈ, এয়া ৰুটি আৰু আলু ভাজি, চিম্পল প্ৰিপাৰেশ্যন। তেনেকুৱা ভাল বেয়া বুলি ক'বলৈ আলু ভাজিৰ লগত নাই। এইবাৰ চাই আছোঁ মাটন।
মাটনৰ এতিয়ালৈকে পিচ আমি খোৱা নাই, এটা পিচ মাটন লৈ লৈছোঁ। মাটনটো খুব ধুনীয়াকৈ সিজিছে। মাটনটো ভালকৈ সিজিলে মাটনটো খাই পেলাই আচল টেষ্টটো মই পাওঁ, আৰু সেইফালৰ পৰা ধুনীয়াকৈ সিজিছে। মছলা পাৰফেক্ট, নিমখ পাৰফেক্ট। আৰু কি লাগিছে? এইবাৰ অকণমান আমি চিকেনৰ লগত টেষ্ট কৰি চাম। ফাৰ্ষ্ট অফ অল চিকেনটো ধুনীয়াকৈ সিজিছে, নিমখ পাৰফেক্ট, যিটো মছলাৰ কম্বিনেশ্যন সেইটোও পাৰফেক্ট বুলি ক'ম। কালাৰটো ধুনীয়া, কিন্তু ইয়াৰ মাটনৰ টেষ্ট, চিকেন খোৱাৰ পিছত মাটনৰ টেষ্টটো মই বেছি ভাল পাইছোঁ, বা মাটন খাই উঠি মই চিকেনৰ সেই টেষ্টটো পোৱা নাই। গতিকে বালেশ্বৰ ধাবাত যদি আহিছোঁ বা ইয়াত যদি মোক নম্বৰ দিবলগীয়া হয়, তেতিয়াহ'লে মই চিকেনক 8 out of 10 দিম, আৰু ইয়াৰ মাটনে ছুপাৰ। একচুৱেলি one of the best mutton I have ever tried. গতিকে আপোনালোকে মাটন খোৱাৰ কাৰণে, মাইণ্ড মি অকল মাটনৰ কাৰণে নিঃসন্দেহে আপোনালোকে বালেশ্বৰ ধাবালৈকে এবাৰ আহক আৰু ইয়াৰ মাটনটো টেষ্ট কৰক। গতিকে আমি ইয়াত খাওঁ, আৰু যিমান সোনকালে খাওঁ, খাই বৈ আমি গোলাঘাটলৈকে যাব লাগিব। সময় হৈছে এতিয়া 5:48। আমি বালেশ্বৰ ধাবাৰ পৰা ওলাইছোঁ। আমি এয়া কাজিৰঙাৰ বিখ্যাত হালধিবাৰী বুঢ়ীমাই মন্দিৰ পাইছোঁ। এই মন্দিৰটোত দেৱী দুৰ্গাৰ পূজা কৰা হয়। এয়া আমি নগাঁৱৰ পৰা প্ৰায় 100 কিলোমিটাৰ আহিলোঁ, আহি পালোহি কহৰা। কহৰা হৈছে কাজিৰঙাৰ মেইন ৰেঞ্জ। ইয়াক কাজিৰঙাৰ চেণ্ট্ৰেল ৰেঞ্জ বা কহৰা ৰেঞ্জ বুলিও জনা যায়। এইখিনিতে ৰাস্তাৰ আশে পাশে বহু পৰিমাণে হোটেল, ৰিচৰ্ট, হোমষ্টেজ এইবোৰ আছে। আহিলে ইয়াত থকা মেলাৰ কাৰণে কোনো অসুবিধা নাই। খোৱাৰ কাৰণে ৰেষ্টুৰেণ্ট, ধাবা এইবোৰ ইয়াত এভেইলেবল। অৰ্থাৎ কাজিৰঙাৰ ভিতৰত যিখিনি আটাইতকৈ মষ্ট কমাৰ্চিয়েলাইজড এৰিয়া, এই কহৰা এৰিয়াখিনি হয়। কহৰা চকৰ পৰা আমি 2 কিলোমিটাৰমান আগুৱাই আহি এয়া পাইছোঁ দুৰ্গাপুৰ নামৰ ঠাইডোখৰ। এখন ৰয়েল ডিকাছা হোটেল বা ৰিচৰ্ট, এ 4 ষ্টাৰ হোটেল, আৰু তাৰ ঠিক অপজিতে যিটো ৰাস্তা সন্মুখেৰে সোমাই গৈছে, এইফালেৰে গ'লে আমি পাম কাজিৰঙা নেশ্যনেল অৰ্কিড এণ্ড বায়'ডাইভাৰ্চিটি পাৰ্ক। কাজিৰঙা নেশ্যনেল অৰ্কিড এণ্ড বায়'ডাইভাৰ্চিটি পাৰ্ক ইজ ওৱান অফ দ্য মাষ্ট ভিজিটেড প্লেচেছ ইন কাজিৰঙা। আমি সেইফালে অকণমান সোমাই গৈ পেলাই আপোনালোকক দেখুৱাম। এইখন হৈছে তাৰ গেট। এতিয়া টুৰিষ্ট ছিজন আৰম্ভ হৈ গৈছে। গধূলি তাত এটা শ্ব' হয়, এইটো এটা কালচাৰেল শ্ব' হয়। বহু মানুহ তাত কালচাৰেল শ্ব'টো চাবলৈ আহে। মেইন ৰাস্তাৰ পৰা অকণমান সোমাই আহিয়ে, বেছি নহয় আৰু আধা কিলোমিটাৰ সোমাই আহিয়ে আমি সন্মুখত সেয়া পাই যাম অৰ্কিড পাৰ্কৰ এণ্ট্ৰি পইণ্টটো। অৰ্কিড এণ্ড বায়'ডাইভাৰ্চিটি পাৰ্কৰ এইটো হৈছে এণ্ট্ৰি পইণ্ট। এতিয়া ৰাতিৰ অৱস্থাটো আপোনালোকক দেখুৱাই আছোঁ। ইয়াৰ পৰা এইবোৰ সন্মুখত বজাৰ, বহু ধৰণৰ বস্তু ইয়াতে পোৱা যায়। ব্লেক ৰাইচ, ক'লা চাউল, এইটো হৈছে ইয়াৰ অৰ্গেনিক টি।
ইয়াতে সব বহু ধৰণৰ বস্তু হ্যান্ডমেড বস্তু হস্তনিৰ্মিত ইয়াতে আপোনালোকে পাব অৰ্কিড পাৰ্কৰ এইটো হৈছে টিকট ঘৰ আৰু টিকটৰ ৰেটবোৰ গোটেই অৰ্কিড পাৰ্কটো আপোনালোকক দেখুৱাব নোৱাৰিলো আমি এতিয়া অৰ্কিড পাৰ্কৰ পৰা ওলাই আহিছো আৰু আমি সোঁফালে ইয়াৰ পৰা যামগৈ গোলাঘাট এনাদাৰ 70 কিলোমিটাৰ ইয়াৰ পৰা ডিস্টেন্স হ'ব নগৰৰ পৰা 120 কিলোমিটাৰ আহিলো আৰু কাজিৰঙাৰ কহৰাৰ পৰা প্ৰায় 25 কিলোমিটাৰ আহি আমি ইয়া পাইছোহি বোকাখাত is special for পেৰা ইয়াৰ লগে লগে ইয়াত অকল পেৰাই নহয় ইয়াৰ হোটেলবোৰত বোকাখাতৰ স্পেশাল পুৰি এটা পোৱা যায় যেটো ৰাতিপুৱা ব্ৰেকফাষ্ট হিচাপত দিয়ে ইয়াৰ হোটেলবোৰত পুৰিটো কলপাতত সাৰ্ভ কৰে পুৰিৰ লগত এখন আলুৰ সবজি আৰু স্পেশাল এটা জলকীয়াৰ চাটনি এটা থাকে বন্ধুসকল নগাঁৱৰ পৰা আমি প্ৰায় 130 কিলোমিটাৰ আহিলো আহি এয়া আমি পাইছোহি নুমলীগড় সিধা যদি আমি যাওঁ তেতিয়া হলে আমি যোৰহাট শিৱসাগৰ ডিব্ৰুগড় পাইনেকে আমি আপাৰ আসামলৈকে যাব পাৰো কিন্তু আমি যাম গোলাঘাটত আমি এই ৰাস্তাটো ইয়াতে এৰিব লাগিব আৰু আমি ৰাইট সাইডে টাৰ্ন ল'ব লাগিব এইটো হৈছে নুমলীগড় তিনিআলি আৰু ইয়াৰ পৰা 38 ৰ পৰা মোটামুটি 40 কিলোমিটাৰৰ ভিতৰত গলে আমি গোলাঘাট পাম এই ঠাইখিনিৰ নাম হৈছে তেলগৰম ইয়াৰ পৰা বাওফালে গলে নুমলীগড় ৰিফাইনাৰীটো আমি পাওঁ নগাঁৱৰ পৰা আমি প্ৰায় 160 কিলোমিটাৰ আহিলো আহি এয়া পাইছোহি ৰঙাজানৰ পৰা আমি বাওফালে যাব লাগিব আগত এটা পইণ্ট আছে আৰু বাওফালে প্ৰায় 7-8 কিলোমিটাৰ গলে আমি গোলাঘাট পাম এই ৰাস্তাটো আমি যদি সিধা যাওঁ প্ৰায় 75 কিলোমিটাৰ গলে আমি পাম ডিমাপুৰ আৰু আমি বাওপিনে গৈছো এই টার্নিং লৈছো এতিয়া আমি সিধা 7 কিলোমিটাৰ গলে আমি পাম গোলাঘাট টাউন এইখন হৈছে ধনচিৰি নদীৰ দলং আৰু ধনচিৰি দলং পাৰ হোৱাৰ লগে লগে ওয়েলকাম টু গোলাঘাট আমাৰ ৰাইট সাইডে এখন গোলাঘাটৰ সিভিল হস্পিটেল এতিয়া আমাৰ ঘড়ীত সময় হৈছে 8:15 আৰু আমি আহি পালোহি আমাৰ গন্তব্যস্থলী গোলাঘাটৰ ডিআৰ কলেজ গতিকে আমাৰ ব্লগটো আমি ইমানতে সামৰিছো আমি আপোনালোকক আকৌ এটা নতুন ব্লগত লগ পাম আৰু তেতিয়ালৈকে আজ্ঞা দিয়ক নমস্কাৰ